জানুৱাৰী আমাৰ ইয়াত খানা খাবলৈ ওলাইছোঁ। এইটো খানা যাবলৈ চলি আছে। আমাৰ এই দাদা ইয়াত হাঁহ বনাই আছে, হাঁহৰ মাংস গোটেইকৈ বনাই আছে। আৰু এইফালে আমাৰ মেইন গায়কৰ এজন আছে দেই, এজনেহে বনাইছে একদম খানাটো। আৰু এজনে চব দায়িত্ব, খানা কেনেকুৱা বেয়া হ'লেও এজনে দায়িত্ব, ভাল হ'লেও এজনে দায়িত্ব। এতিয়া আজি নতুন বছৰত ৰাইজলৈ আমি খানা বনাই থকা বা শুভেচ্ছা এটা দি দিওঁ ধুনীয়াকৈ। সকলো ৰাইজলৈ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনালোঁ, নতুন শুভেচ্ছা। আৰু লগতে সকলো আশীৰ্বাদত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি জনাইছোঁ। দ্বিতীয়তে আমি আজি নতুন বছৰ বুলি সকলোৱে উদযাপন কৰে, নিয়ম এটা কৰে। আজি আমি তেনেকৈ সকলো মিলি সৰুকৈ খানা এটা আমি খানা এটা আৰম্ভ কৰিলোঁ। এতিয়া কি বনাইছে? হাঁহৰ মাংস, এইফালে আপোনাৰ বাহু মাছৰ জোল, সেইফালে আপোনাৰ বেঙেনা তৰকাৰী, আৰু আপোনাৰ এখন জ্বলা চব্জি হ'ব, চালাড হ'ব, পাপৰ হ'ব। এনেকৈ আৰু মিলি পেলাই আমি সকলোৱে মিলি নতুন বছৰ বুলি আমি কিবা এটা ধুনীয়াকৈ খানা এটা খাম আৰু কৈ দিয়ক কথা। হেপী নিউ ইয়েৰ, নতুন বছৰৰ শুভেচ্ছা থাকিলে দেই সকলোলৈকে। আৰু পুৰণা বছৰটো যাতে যিবোৰ অসুবিধা অপ্ৰীতি আছিলে এইখিনি যাতে সকলোৰে কাৰণে আঁতৰি যাওক। আৰু এই 2025 বৰ্ষটো আৰম্ভণিৰ দিনৰ পৰা শেষলৈকে যাতে সকলোৱে সুখ সমৃদ্ধিৰে ভৰি পৰক, সকলোৰে সুখে শান্তিৰে থাকক, তাকে কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। মই হাঁহৰ মাংস নাখাওঁ, সেয়েহে মই অকল মাছেৰে ভাতটো খালোঁ। আৰু মই মোৰ লগৰ সকলোকে দেখুৱাব নোৱাৰিলোঁ, খোৱা অৱস্থাত মই অকল নিজকে দেখুৱাব পাৰিলোঁ। গতিকে আপোনালোকে বেয়া চেয়া নাপাব আৰু দেই, সকলোকে ক'লোঁ। বাকী সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে যাতে নতুন বছৰটো ভালে যায়।